আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কি বুলি ভাবিছে বাৰু? ভুল মানুহক বিশ্বাস কৰা, ভুল সিদ্ধান্ত লোৱা, কোনো সুযোগ হেৰুৱাই পেলোৱা নে কাৰোবাক বেছি ভাল পাই পেলোৱা? কিন্তু যদি মই কওঁ হয়তো এইবোৰৰ এটাও আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলৰ ভিতৰত নপৰে, তেনেহ'লে আচল ভুলটো কি? শ্ৰীকৃষ্ণই গীতাত মানুহৰ দুখ, ভয়, মোহ আৰু অশান্তিৰ মূল কাৰণৰ বিষয়ে যি শিক্ষা দিছে সেইটো বুজি পালে হয়তো আপুনি নিজৰ জীৱনৰ বহু কথাক নতুন দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিব। আমি আচলতে ক'ত ভুল কৰোঁ? আমি সকলোৱে জীৱনত ভুল কৰোঁ। কেতিয়াবা ভুল মানুহক বিশ্বাস কৰোঁ, কেতিয়াবা খঙত ভুল কথা কৈ পেলাওঁ আৰু কেতিয়াবা এটা সিদ্ধান্ত লৈ পিছত অনুতাপ কৰোঁ। কিন্তু এই ভুলবোৰৰ পিছতো জীৱন আগবাঢ়িব পাৰে। সমস্যা তেতিয়া হয় যেতিয়া আমি যিটো আমাৰ হাতত নাই সেইটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ। আন মানুহে মোক কি ভাবিব? কোনোবাই মোক ভাল পাবনে নাই? মই কেতিয়া সফল হ'ম? মোৰ ভৱিষ্যতে কি হ'ব? মই যি বিচাৰিছোঁ সেইটো কিয় এতিয়াও হোৱা নাই? এই প্ৰশ্নবোৰৰ মাজত আমি বৰ্তমানটো হেৰুৱাই পেলাওঁ। ভগৱদ গীতাৰ অন্যতম এটা পৰিচিত শিক্ষা হৈছে কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন, অৰ্থাৎ আপোনাৰ অধিকাৰ কেৱল মাথো কৰ্মত আছে, কিন্তু কৰ্মৰ ফলৰ ওপৰত আপোনাৰ অধিকাৰ নাই। এই কথাটো শুনিবলৈ সহজ, কিন্তু জীৱনত প্ৰয়োগ কৰাটো বৰ কঠিন। আমি কাম কৰোঁ, কিন্তু মনটো ফলত লাগি থাকে। পৰীক্ষা দিওঁ, আমি চিন্তা কৰোঁ মই প্ৰথম হ'ম নে নহ'ম। চাকৰিৰ ইণ্টাৰভিউ দি অহাৰ পিছত প্ৰথম চিন্তাটো হয় মোক চিলেক্ট কৰিবনে? কাৰোবাক ভাল পাওঁ, তেওঁ মোক ভাল পাবনে? ব্যৱসায় আৰম্ভ কৰোঁ, চিন্তা কৰিবলৈ লওঁ কেতিয়া লাভ হ'ব। অৰ্থাৎ আমি কৰ্মটো কৰাতকৈ ফলটোৰ বিষয়ে বেছি চিন্তা কৰোঁ আৰু ইয়াৰ পৰাই আৰম্ভ হয় বহু অশান্তিৰ। তেনেহ'লে আটাইতকৈ ডাঙৰ ভুলটো কি? শ্ৰীকৃষ্ণৰ শিক্ষাৰ পৰা আমি কি বুজিব পাৰোঁ? জীৱনৰ আটাইতকৈ ডাঙৰ ভুল বুলি মাত্ৰ এটা বাক্যত ক'বলৈ গ'লে যিটো আমাৰ নিয়ন্ত্ৰণত নাই সেইটোৰ সৈতে নিজৰ শান্তিক বান্ধি পেলোৱা। আপুনি মানুহক ভাল পাব পাৰে, কিন্তু তেওঁ আপোনাক কেনেকৈ আচৰণ কৰিব সেইটো সদায় নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আপুনি কঠোৰ পৰিশ্ৰম কৰিব পাৰে, কিন্তু ফল কেতিয়া আহিব সেইটো সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আপুনি সকলোকে সন্মান কৰিব পাৰে, কিন্তু সকলো মানুহে আপোনাক সন্মান কৰিব তাৰ কোনো নিশ্চয়তা নাই, আৰু ইয়াতেই আমি আটাইতকৈ বেছি কষ্ট পাওঁ। নেক্সট অধ্যায়টো হৈছে মানুহে কি ক'ব। এইটো হৈছে আন এটা ডাঙৰ ভুল। নিজৰ জীৱনটো আন মানুহৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাটো। মানুহে কি ক'ব? এই এটা বাক্যই কিমান মানুহৰ সপোন থমকাই ৰাখিছে আপুনি জানেনে? কোনোবাই গান গাব বিচাৰে, কিন্তু ভাবে মানুহে হাঁহিব। কোনোবাই নতুন কেৰিয়াৰ আৰম্ভ কৰিব বিচাৰে, ভাবে এই বয়সত এইটো কৰিলে মানুহে কি ক'ব। কোনোবাই নিজৰ জীৱন সলাব বিচাৰে, ভাবে মোৰ পৰিয়ালে কি ভাবিব। কিন্তু শেষত এটা প্ৰশ্ন নিজকে সুধিব লাগিব, মোৰ জীৱনটো মই জীয়াই আছোঁ নে আন মানুহে? এইবাৰ আহক আন এটা ডাঙৰ ভুল, অতীতক সলনি কৰিবলৈ চেষ্টা কৰা ভুলটো। সেইদিনা যদি মই সেই সিদ্ধান্তটো নললোহেঁতেন, তেতিয়া যদি মই তেওঁক বিশ্বাস নকৰিলোহেঁতেন, যদি মই সেই সুযোগটো হেৰুৱাই নিদিলোহেঁতেন। কিন্তু অতীতৰ দুৱাৰখন কেতিয়াবাই বন্ধ হৈ গৈছে। আপুনি সেই দুৱাৰত প্ৰতিদিনে টোকৰ মাৰি থাকিলেও দুৱাৰখন খোল নাখায়, কেৱল আপোনাৰ হাতখনহে ভাগৰি পৰিব। যি হৈ গ'ল তাৰ পৰা শিক্ষা লওক। এতিয়া প্ৰশ্ন হয়, তেন্তে আমি কি কৰিব লাগে? শ্ৰীকৃষ্ণৰ শিক্ষাক যদি আমি দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব বিচাৰোঁ, তেন্তে তিনিটা কথা মনত ৰাখিব পাৰোঁ। প্ৰথম, যিটো আপোনাৰ হাতত আছে সেইটো সম্পূৰ্ণ মন দি কৰক। দ্বিতীয়তে, ফলৰ বাবে চেষ্টা কৰক, কিন্তু ফলটোক নিজৰ সুখৰ একমাত্ৰ চৰ্ত কৰি নাৰাখিব। তৃতীয়তে, যিটো আপোনাৰ নিয়ন্ত্ৰণত নাই সেইটো ধীৰে ধীৰে এৰি দিবলৈ শিকক। এয়া হাৰ মানি লোৱা নহয়, এয়া মানসিক শান্তি বাছি লোৱাৰ এক প্ৰথাহে। হয়তো আপোনাৰ জীৱনতো এনেকুৱা কিবা এটা আছে যিটোৰ কথা ভাবিলে এতিয়াও মনটো বেয়া লাগে। এজন মানুহ, এটা ভুল সিদ্ধান্ত, এটা হেৰুৱাই পেলোৱা সুযোগ, এটা সম্পূৰ্ণ অসম্পূৰ্ণ সপোন।
আপুনি হয়তো এতিয়াও ভাবি আছে, যদি মই সেই সময়টো আকৌ ঘূৰি আহিলহেঁতেন। কিন্তু জীৱন পিছলৈ নাযায় আৰু হয়তো শ্ৰীকৃষ্ণৰ শিক্ষাৰ সৌন্দৰ্য এইখিনিতেই। আপুনি অতীতটো সলাব নোৱাৰে, কিন্তু অতীতটোৱে আপোনাৰ ভৱিষ্যতটো নিৰ্ধাৰণ কৰিবই লাগিব বুলি তেনে কোনো কথা নাই। সেয়ে আজি নিজকে এটা প্ৰশ্ন কৰক, মোৰ হাতত এতিয়া কি আছে? যিটো কৰিব পাৰি সেয়া কৰক, যিটো সলাব পাৰি সেইটো সলাওক, আৰু যিটো আপোনাৰ হাতত নাই সেইটো ঈশ্বৰৰ হাতত এৰি দিয়ক। কাৰণ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হয়তো ভুল কৰাটো নহয়, কিন্তু ভুলৰ বাবে গোটেই জীৱনটো নিজকে শাস্তি দি থকাটোহে জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। শ্ৰীকৃষ্ণৰ শিক্ষাই হয়তো আমাক সেইটোৱে সোঁৱৰাই দিয়ে। কৰ্ম কৰি যাওক, শিকি যাওক, আগবাঢ়ি যাওক আৰু ফলৰ ভয়ত আজিৰ দিনটো বা আজিৰ সময়ছোৱা নষ্ট নকৰিব। জয় শ্ৰীকৃষ্ণ।